গাইজ, তো আজি মই এতিয়া দেওশাল মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকো আমাৰ লগত জড়িত হৈ থাকক। তাত কি কি হয়, কি কি বস্তু দেখাব পাৰোঁ, গোটেইখিনি দেখুৱাম। ইমান দিন ভিডিঅ' দিব নোৱাৰাৰ বাবে আপোনালোকক ক্ষমা খুজিছোঁ। আৰু আমি দেওশাল মন্দিৰলৈ যাম এতিয়া, আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। 9টা বজাতে যোৱাৰ কথা আছিলে, এতিয়া 9:30 বাজিলেহি। দেখুৱাই দিম ৰ'ব, 1 মিনিট। দেখা পাইছেনে চাগে। আৰু 8টাতে যোৱাৰ কথা আছিলে, এতিয়া 9:30 বাজিলে। আৰু গাড়ীত মানুহ উঠিছে। পিছত বহু নাই, আগত বহু পিছতে বহিব লাগিব চাগে, পিছতে বহিব লাগিব। আৰু এইখন আমি গাড়ীত যাম, টেম্পু। দেখিছে টেম্পু, আমি যাম। যাওঁতে অলপ ভিডিঅ' কৰি আপোনালোকক দেখাম। তাৰপৰা পিছত শুনিছেনে নাই আপোনালোকে মাতটো? ভালকৈ মাতটো শুনক দেই। শুনিব নে নুশুনে চাব। তো আমি আহি পালোহি দেওশাল মন্দিৰ। এয়া মন্দিৰ দেখিব পাইছে। এইখন আমাৰ টেম্পু। মাহঁত আহিছে, মাহঁত আছে ইয়াত। আৰু
যাওঁগৈ এবাৰ দেখুৱালোঁ আৰু এবাৰ চাওক ব'লক মায়ের লগত আহিলে চুবি মামু বাহত বহি আছে আৰু আমি মা বেগটো এইটো বেগটো লৈ থাকচোন ভিতৰলৈ যাম এতিয়া ৰখি আছে আৰু মই ওলোৱাৰ পিছত দেখুৱাই আছোঁ বনোৱা যোগাৰ মাছ এটা খিচিৰি বনাব আৰু এখন আমাৰ গাড়ী ইয়াত বহি আছে মানুহ এইখনত এতিয়া চাহ বনাব বেগতে থৈ দিলা নেকি বা গোসাঁনে নাচি আছা মই ইটো পা আহোঁগৈ ৰ ইটো পা আহোঁ বা বহুত পিছত আৰু কেনেকৈ যাম জাপ মাৰি আহি গ'লোঁ গাইছ আৰু ইয়াত এতিয়া আপোনালোকক দেখুৱাম মই ফুলনি মানে বাগিচা মানে ফুলনি আৰু ইয়াৰ ফুলনি বাগিচা আৰু ইয়াৰ ফুলনি বাগিচা এইবিলাক চব ফুলনি বাগিচা এইবিলাক ফুলৰ পুলি এইবিলাক চাওক ফুলৰ
মেইন ৰাস্তা এইটো মেইন ৰোড আৰু মাত চাত নুশুনিলে আপুনি চাব অকণমান আৰু এইবিলাক চাওক বহিলাত বহ টেম্পুতে অকণ বহিব এতিয়া খালোঁ খিচিৰি আৰু এয়া বৌহঁতে খাই আছে খিচিৰি খাই আছে আৰু আমি এতিয়া যাম নিজৰা পাৰ্ক নিজৰা পাৰলৈ যাম এতিয়া আমি মানে যোৱা নাই যাম আৰু আজি একেবাৰে দেওশাল মন্দিৰ চাই আৰু তালৈ যাম আৰু তাত ব্লগখিনি বনাম এতিয়াৰ কাৰণে সমাপ্ত কৰিছোঁ আৰু নিজৰা পাৰলৈ যোৱাখিনি দেখুৱাই যাম ক'ত আছে ক'ত হেৰি আৰু এইটো জালুকবাৰীত অৱস্থিত দেওশাল মন্দিৰটো আৰু নিজৰা পাৰ্কখন